ধৰণৰ কুপনৰ দৰকাৰ নাই আপোনালোকে আহক ইয়াৰে প্ৰগ্ৰাম চাওক আৰু ভোজনালয়ত একদম ধুনীয়াকে খাই দুপৰীয়া ৰাতিপুৱাৰটো আৰু দুপৰীয়াৰটো মানে সৰ্বসাধাৰণৰ কাৰণে থাকিব ৰাতি যিখিনি আমাৰ লিমিটেড হ'ব নমস্কাৰ মই বৰ্ণাদৰ্শীল মহাপুৰুষীয়া ধৰ্মালোচনী সভা শ্ৰী শ্ৰী শংকৰদেৱ মন্দিৰ শুৱালকুছি যোৱা 2022 পৰা শতবৰ্ষ অনুষ্ঠান বৰ্ষজোৰা কাৰ্যসূচী অনুষ্ঠিত হৈ আছে আৰু এই অনুষ্ঠানৰ সমাপ্তি ঘটিবলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে অহা 24 ছেপ্টেম্বৰৰ পৰা প্ৰগ্ৰাম আৰম্ভ হ'ব আৰু ইয়াতে মই শুৱালকুছি বালিচৰ দেখিছো ইয়াতে বৃহৎ প্ৰস্তুতি এটা চলি আছে আৰু এই প্ৰস্তুতিখিনি আপোনালোকক দেখাবলৈ আমি উপস্থিত হৈছো শুৱালকুছি বালিচৰত বলক তেনেহ'লে প্ৰথমতে আমি আপোনালোকক দেখাব আহিছো ইয়াতে দেখিছে আপোনালোকে নামঘৰ আকৃতিত প্ৰায় 25-26টা ষ্টল বনাই থৈছে ছেপ্টেম্বৰৰ 25 তাৰিখ সন্ধিয়া শোভাযাত্ৰা হ'ব ধৰ্মীয় শোভাযাত্ৰা যিখিনি নামঘৰক তেওঁলোক আহিব তেওঁলোকে ধৰ্মপুথিসমূহ প্ৰচেছন কৰি ইয়াতে আনি পেলাই স্থাপন কৰা হ'ব আৰু সেইদিনাখনৰ পৰা আমাৰ ইয়াতে কাৰ্যসূচী আৰম্ভ হ'ব এতিয়া আহিছো 26 তাৰিখৰ প্ৰগ্ৰামলৈ ইয়াতে 26 তাৰিখে ৰাতিপুৱা 9 বজাত ধৰ্মীয় পতাকা উত্তোলন কৰা হ'ব 100 বছৰে যেহেতু উৎসৱ গতিকে 100খন পতাকা উত্তোলন কৰা হ'ব মূল পতাকাখন উত্তোলন কৰিব শুৱালকুছি শ্ৰী শ্ৰী ঈশ্বৰ হাতী সত্ৰৰ বুঢ়া সত্ৰীয়া শ্ৰীযুত ৰাজীৱ লোচন সন্তবাব তেখেত শতবৰ্ষ অনুষ্ঠানৰ সভাপতি হয় আৰু লগতে 99খন পতাকা উত্তোলন কৰিব আমাৰ এই গণ্যমান্য কিছু ব্যক্তি তেওঁলোকক নিমন্ত্ৰণ কৰা হৈছে আহকচোন চাই লওক 26 তাৰিখৰ ৰাতিপুৱা 9 বজাৰ প্ৰগ্ৰাম আপোনালোকে আহক আমি নিমন্ত্ৰণ কৰিছো বহুত ডেকৰেশ্যন কৰিবলগীয়া আছে আমি জাস্ট মানে স্কেলেটনটোহে আপোনালোকক দেখাইছো আৰু ঢেৰ আছে নামঘৰ এটা বনাইছে ইয়াৰে সন্মুখত এইটো মণ্ডপ এটা বহুত ডাঙৰ আকৃতিৰ মণ্ডপ ইয়াতে 1000 কণ ল'ৰা ছোৱালীৰ দ্বাৰা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তুমি চিত্ৰ বৃত্তিমূৰৰ প্ৰাৰ্থনাটি গোৱা হ'ব আৰু লগতে 1000 আইসকলৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ'ব আৰু 100 জোৰ নাগাৰা আৰু 100 জোৰ তাল পৰিৱেশন কৰা হ'ব আপোনালোকে আহক মই প্ৰগ্ৰামখিনি দি আছো ইয়াতে আৰু এই প্ৰগ্ৰাম অনুসৰি আপোনালোকে আহক আৰু আমাৰ অনুষ্ঠানটো উপভোগ কৰক ভূপেন হাজৰিকাৰ মুকলি মঞ্চ আছে সেইখনেই হ'ব ইয়াতে আমাৰ সাংস্কৃতিক মঞ্চ আৰু দেখিছো এখন বৃহৎ বাণিজ্য মেলা অনুষ্ঠিত হ'ব এই মুকলি মঞ্চত অসমৰ বিভিন্ন গণ্যমান্য গায়ক গায়িকাসকল উপস্থিত থাকিব গতিকে আপোনালোকে আহক আৰু প্ৰত্যেক দিনৰ কাৰ্যসূচী উপভোগ কৰক এতিয়া আহিছো আমি খাদ্য বিভাগলৈ আমাৰ ওচৰত আছে খাদ্য বিভাগৰ সভাপতি গতিকে ডাঙৰীয়া আপুনি কওকচোন কেনেকুৱা ধৰণৰ খাদ্যখিনি আপোনালোকে যোগাৰ কৰিছে ইয়াতে আমি 26 তাৰিখৰ পৰা 26 তাৰিখে জলপানৰ ব্যৱস্থা কৰিছো হয় মানে 24-25 নহব 24-25 খাদ্য বন্ধ থাকিব খাদ্য নাই আচ্ছা 26 তাৰিখৰ পৰা আমাৰ ইয়াত প্ৰথম ৰাতিপুৱা হয় যেটো ধৰ্মীয় পতাকা আমাৰ উত্তোলন হ'ব উত্তোলনৰ পিছতে আমি ৰাতিপুৱাৰ আহাৰৰ ব্যৱস্থা কৰিছো আৰু ৰাতিপুৱাৰ আহাৰটো কি থাকিব ৰাতিপুৱাৰ আহাৰত পুৰি আৰু বুটৰ দালি থাকিব আচ্ছা টেষ্টি দুপৰীয়া কি হ'ব দুপৰীয়া আমি জলপানৰ ব্যৱস্থা কৰিছো জলপান যিখিনি ৰাইজ তেওঁলোকে নাম গাব বা গোটেই মানুহখিনি যি ধৰ্মপ্ৰাণ ৰাইজটো বেলেগৰ পৰা আহিব পাৰে তেওঁলোকে আহি পেলাই ডাইৰেক্ট সোমাই গ'লে হ'ল কোনো ধৰণৰ কুপনৰ ব্যৱস্থা নাই মানে একদম সকলোৰ কাৰণে মুকলি থাকিব 27 তাৰিখৰ কথাটো 27 তাৰিখে আমি ৰাতিপুৱা সেই আগৰ দিনৰ দৰে ৰাতিপুৱাৰ আহাৰৰ ব্যৱস্থা কৰিছো ৰুটি পুৰি আৰু বুটৰ দালি এটো কেইটা বজাত হ'ব ৰাতিপুৱা 7টা বজাৰ পৰা 10:30 বজালৈ থাকিব আৰু ঠিক 12 বজাত এইখিনি সবে খাব পাৰিব নে এইখিনি সকলোৱে খাব পাৰিব আচ্ছা তাৰ পিছত আমি 12 বজাৰ লগে লগে সিদ্ধান্ত গ্ৰহণ অন্ন আছে গতিকে সেইখিনিও আমি ভকতবৃন্দৰ কাৰণে আমি মুকলি ৰাখিছো মানে ধৰি অসমৰ পৰা বাহিৰৰ পৰা আহিলেও তেওঁলোকে খাব পাৰে উদাব কুপন এনি কোনো ধৰণৰ কুপনৰ দৰকাৰ নাই আপোনালোকে আহক ইয়াৰে প্ৰগ্ৰাম চাওক আৰু ভোজনালয়ত একদম ধুনীয়াকে খাই অকল নিৰামিষ হ'ব 28 তাৰিখে যোৱাৰ পিছত 28 তাৰিখেও আমি ৰাতিপুৱাৰ আহাৰৰ ব্যৱস্থা কৰিছো তাৰমানে প্ৰতিদিনে আমাৰ ৰাতিপুৱা থাকিব নেকি ৰাতি আমাৰ অকল কৰ্মকৰ্তা আৰু যিখিনি তাৰ মানে আমাৰ
সাংস্কৃতিকৰ লগত জড়িত ৰাতিপুৱাৰটো আৰু দুপৰীয়াৰটো মানে সৰ্বসাধাৰণৰ কাৰণে থাকিব ৰাতি যিখিনি আমাৰ লিমিটেড হ'ব ৰাতিৰ খিনি লিমিটেড ইয়াতে ৰান্ধনি কৰ পৰা আনিছে আপোনালোকে ৰান্ধনি আমি গোটেই গ্ৰেটাৰ শুৱালকুছিৰ আমাৰ যিবিলাক লোকেল ৰান্ধনি সেইবিলাককে মানে মহাপুৰুষে ধৰ্মত শিক্ষিত শৰণ ভজন হোৱা যেন লগতে খাব পাৰে তেনেকুৱা ৰান্ধনি আমি ইয়াতে কিমানখন চৌকা হ'ব একেলগে আমি ইয়াতে চৌকা 14খন চৌকা কৰিম 14খন চৌকাৰ লগতে আৰু গেছ চুলা 4খন থাকিব 26 27 28 29 এই আটাইকেইদিনে ৰাতিপুৱাৰ খাদ্যটো আৰু দুপৰীয়াৰ খাদ্যটো সাধাৰণৰ কাৰণে কিন্তু ৰাতিৰটো নহয় তাৰমানে এনেকুৱা মানে চব আহি পেলাই খাব পাৰে একো ভেজাল নাই যিসকল দূৰণিবতীয়া থাকিব তেওঁলোকেতো কাকো একো সুধিব নালাগে আহিলে হ'ল আৰু সুধিব নালাগে তেখেতসকলে সময়মতে আমাৰ আগত মাৰা থাকিব মানে টাইম সময়সূচী মাৰা থাকিব ইয়াতে কিমান মানুহ একেলগে খাব পাৰিব ইয়াতে আমি প্ৰথম বুফে চিষ্টেম কৰিম গতিকে প্ৰায় আমি 1000-1200 মানুহে খাব পৰাৰ এটা ব্যৱস্থা কৰিছো কিন্তু তাতে চকীতে থাকিব লাগিব আমি তাৰমানে ফিজিকেলি হেণ্ডিক্যাপ মানে শাৰীৰিকভাৱে সক্ষম লোক আৰু বয়োজ্যেষ্ঠ মানুহৰ কাৰণে আমি এটা বিশেষ সুবিধা তাৰমানে প্ৰদান কৰাৰ ব্যৱস্থা কৰিছো যাতে বহিও তাৰমানে খাব পাৰে তেওঁলোকৰ কাৰণে তেনেকুৱা ব্যৱস্থা এটাও আমি ৰাখাৰ ব্যৱস্থা কৰিছো আপোনালোকে মনত ৰাখিব 26 27 28 29 প্ৰত্যেক দিনা ৰাতিপুৱা লুচি আৰু বুটৰ দালি আৰু দুপৰীয়া অন্ন চাহটো মানে কণ্টিনিউৱাছ মানে যি আহে ইচ্ছা কৰিলে আহিলে খাই গৈ কোনো ধৰণৰ বাধা নিষেধ আৰোপ কৰা নহব গতিকে আহক পেট ভৰাই খাওক আমাৰ কাৰ্যসূচী উপভোগ কৰক আমাক সহায় সহযোগ কৰক 24 ছেপ্টেম্বৰৰ পৰা 29 ছেপ্টেম্বৰ কিন্তু বালিচৰত হ'ব 26 ছেপ্টেম্বৰৰ পৰা 24 আৰু 25 হ'ব আমাৰ শংকৰদেৱ মন্দিৰত দোকান পোহাৰ বহিব সেইখিনি কাৰণে তেওঁলোকে মানুহখিনিয়ে ফৰ্ম ক'ৰ পৰা লৈছে ফৰ্ম আমাৰ বাণিজ্য শাখাৰ যি সভাপতি সম্পাদক আছে তিতুমণি ডেকা আৰু নৱ মহন্ত তেখেতসকলে ফৰ্ম দিয়াৰ ব্যৱস্থা যিসকলে আমাৰ ইয়াতে দোকান দিব বিচাৰিছে আমি স্ক্ৰীনত টুটুমণি আৰু নৱ মহন্তৰ নম্বৰটো দি দিছো যিসকল আগ্ৰহী তেওঁলোকৰ লগত কণ্টেক্ট কৰি ইয়াতে দোকান দিব পাৰে 29 তাৰিখে যিটো আমাৰ বৰ্ণিল শোভাযাত্ৰা হ'ব আগবেলা কেইটাৰ পৰা হ'ব সেইটো আমি 9 বজাৰ পৰা আৰম্ভ কৰিম আমি 12000 মানুহৰ কাৰণে আমি যোগাৰ কৰিছো হয়তো বেছিও হ'ব পাৰে অলপ কম হ'ব পাৰে গতিকে সেইটো আমি সঠিক ক'ব নোৱাৰো ভক্তপ্ৰাণ ৰাইজৰ অংশগ্ৰহণৰ ওপৰত সেইটো নিৰ্ভৰ কৰিব লাষ্ট ডে সেইদিনা এইটো ৰাতিপুৱা ক'ৰ পৰা হ'ব শোভাযাত্ৰাটো এইটো আমাৰ শুৱালকুছি বালিচৰৰ পৰা আৰম্ভ হ'ব শোভাযাত্ৰাটো আৰম্ভ হৈ গোটেই নগৰতে পৰিভ্ৰমণ কৰিব আৰু পৰিভ্ৰমণ কৰি আহি সকলোখিনি ভকতবৃন্দ আই মাতৃ সমস্ত আহি আমাৰ ইয়াত লগ লাগিব আৰু লগ লগাৰ পিছত আমি সিদ্ধান্তৰ ব্যৱস্থা কৰিছো তেখেতসকলে নিজে নিজে তাৰমানে সিদ্ধান্ত গ্ৰহণ কৰিব আহক আপোনালোকে গোটেই অসমৰ ৰাইজকে ইয়াৰ দ্বাৰা আমি অনুৰোধ জনালো নিমন্ত্ৰণ জনালো শতবৰ্ষ অনুষ্ঠানটো উপভোগ কৰক আমাক সহায় সহযোগিতা কৰক ইয়াকে আজি ইয়াতে সামৰিছো নমস্কাৰ।